বিয়াৰ পিছত সকলো মানুহক সুখ নিদিয়ে। কিছুমান মানুহৰ বাবে বিবাহিত জীৱন অতি কঠিন। ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকে নিজৰ বাবে উপযুক্ত জীৱনসংগী বাছি ল'ব নোৱাৰে আৰু এই ভুল জীৱনসংগী বাছি লোৱাৰ বাবেই বিবাহিত জীৱনটো দুখীয়া হৈ পৰে। গতিকে কাৰোবাক বিয়া কৰাবলৈ প্ৰতিজনেই অতি সাৱধান হ'ব লাগিব। তাত আবেগেৰে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কথা চিন্তা কৰিব লাগিব। বিয়া কৰাৰ আগতে কিছুমান কথা আগতীয়াকৈ জনাটো গুৰুত্বপূৰ্ণ। পুৰুষৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যিবোৰে বিয়াৰ পিছত আপোনাৰ জীৱনটোক নৰক কৰি তুলিব পাৰে। গতিকে ইয়াত পুৰুষ বা মহিলাৰ 5 প্ৰকাৰৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰা হৈছে। নম্বৰ 1, অনিশ্চয়তা। এনে মানুহে আপোনাৰ আবেগ চুহি খায়। আপোনাক বিয়া কৰালেও তেওঁলোকে সদায় প্ৰতিশ্ৰুতিক লৈ অনিশ্চিত হৈ থাকিব। আপুনি যিয়েই নকৰক কিয় আপোনাৰ প্ৰতি সদায় গুৰুত্ব নিদিব। এইবোৰ নেতিবাচকতা যিবোৰ আপুনি নিজৰ ভুলৰ বাবে এৰাই চলিব লাগিব। নম্বৰ 2, কয় এটা কৰে আন এটা। এনেকুৱা মানুহ আছে যিয়ে এটা কথা কয় কিন্তু আন এটা কাম কৰে। তেওঁলোকে যি কৰি আছে সেয়া সঠিক বুলি ভাবে, কিন্তু যেতিয়া আন কোনোবাই একে কাম কৰি আছে তেতিয়া সেয়া ভুল। বিবাহ সাময়িক কথা নহয়। গতিকে এনে বৈশিষ্ট্য থকা মানুহৰ লগত বিয়াৰ বাবে আপুনি অলপ চিন্তা কৰিব লাগিব। গতিকে সংগী বাছনি কৰাত অতি সাৱধান হওক আৰু নিজৰ যত্ন লওক। এনে মানুহ কিছু সময়ৰ পিছত বিৰক্তিকৰ হৈ পৰে, কাৰণ এটা সময়ত তেওঁ আপোনাৰ লগতো অভণ্ড হ'ব পাৰে। নম্বৰ 3, এনে চৰিত্ৰৰ মানুহ। সকলো সময়তে অভিযোগ কৰা এটা শ্ৰেণীৰ লোক আছে। ইহঁতে আনক বিভিন্ন ধৰণে বিৰক্ত কৰে আৰু অতি নেতিবাচক। আগতে যদি কোনোবাই তেওঁলোকক আঘাত দিছে তেন্তে তেওঁলোকে এৰি নিদিয়ে আৰু ই তেওঁলোকৰ ওপৰত সকলো সময়তে প্ৰভাৱ পেলায়। কিন্তু কোনো ভুলৰ বাবে তেওঁলোকে দায়িত্ব ল'ব নোৱাৰিব। তেওঁলোকে সদায় ক'ব যে আজি তেওঁলোকে যি ভুল কৰিলে সেয়া আন কাৰোবাৰ বাবেই হৈছে। এনে নেতিবাচক চৰিত্ৰৰ মানুহৰ লগত আপুনি নিশ্চয় জীৱনটোক সংযুক্ত কৰিব নিবিচাৰে। নম্বৰ 4, মই আৰু মোৰ। প্ৰথমতে হয়তো আপোনাৰ বাবে তেওঁৰ আত্মবিশ্বাস যেন লাগিব পাৰে। ইয়াৰ বাবে আপুনিও হয়তো তেওঁৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ বাবেই এটা সময়ত আপুনি তেওঁৰ পৰা পলাই যাব বিচাৰিব, কাৰণ তেওঁলোক সদায় নিজৰ মাজতেই ব্যস্ত থাকে। নিজকে প্ৰশংসা কৰা বন্ধ নকৰে। তেওঁলোকৰ সকলো চিন্তা আত্মকেন্দ্ৰিক। তেওঁলোকে ভাবে যে পৃথিৱীখন তেওঁলোকৰ চাৰিওফালে ঘূৰি থাকে আৰু তেওঁলোক মধ্যাকৰ্ষণৰ কেন্দ্ৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। তেওঁলোকৰ কেতিয়াও ভুল নহয় আৰু আপুনি কেতিয়াও তেওঁলোকৰ তালিকাত নাথাকিব। নম্বৰ 5, মিছলীয়া, যিয়ে বেছিভাগ সময়তে মিছা কথা কয় আৰু বহু কথা লুকুৱাই ৰাখে। এনে মানুহৰ ডাঙৰ ডাঙৰ কুৎসিত গোপন কথাবোৰে আপোনাৰ জীৱনটো ওলোটা কৰি পেলাব পাৰে। কেতিয়াবা পেথলজিকেল মিছলীয়াসকলে ইমান মিছা কথা কয় যে তেওঁলোকে কোৱা কথাখিনি বিশ্বাস নকৰাকৈ থাকিব নোৱাৰে। গতিকে অপ্ৰয়োজনীয় দুখ কষ্টৰ পৰা হাত সাৰিব বিচাৰিলে এনে লোকৰ পৰা আঁতৰি থাকক। যদি আপোনাৰ মাজত এনে এটা বৈশিষ্ট্য আছে তেন্তে তাৰ পৰা পৰিত্ৰাণ পাওক, কাৰণ উপযুক্ত সংগী বিচাৰি উলিয়াই লোৱাৰ উপৰিও নিজকে উপযুক্ত সংগী হিচাপে গঢ়ি তুলিব লাগিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।